Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা শুই ফ্ৰেছ হৈ এতিয়া আমি দুজনীয়া পানী খাইছো। হাজবেণ্ড আজি সোনকালে যাব লগা হৈছে, সেইটো কাৰণে আমি এতিয়া এনেকৈ বহি আজি চাহ খাইছো। মাক জীয়েক পুটপুটৰ কাৰণে এয়া বিস্কুট গুলি লৈছোঁ খোৱাবৰ কাৰণে। আৰু তেখেতে আমাৰ পুটপুটে নাখায়, খোৱাবৰ কাৰণে যে ইমান জোৰ কৰিব লাগে তাইক, একদম কন্দুৱাই তাক খুৱাব লগা হয় মোৰ। আৰু চাহ তাহ খাই আমাৰ টুকজনীক কিতাপখন আগত দিছোঁ। তাই এতিয়া 2.5 বছৰ হৈছে, তথাপিও কিতাপখন আগত দিছোঁ। আৰু তেতিয়াহ'লে তাই যেতিয়া পঢ়িব বয়স হ'ব, স্কুলত যাব, তেতিয়াহ'লে তাই যাতে পঢ়াৰ প্ৰতি মনটো বহে। আৰু মই ইহঁতৰ লগত খেলি মেলি অকণমান এতিয়া ভাত বনাব আহিছোঁ। ভাত মই পিঁয়াজ কাটি আছোঁ। এতিয়া মই বনাম আজি ডাঠা বনাম বুলি ভাবিছোঁ। এই ডাঠাখিনি কাটি পেলাই ধুই লৈ লৈছোঁ। পিঁয়াজ নহৰু আদা মই গুচাই আছোঁ। আৰু মোৰ আদা নহৰু পিঁয়াজ গুচোৱা হৈ গ'ল। মই এতিয়া ভালদৰে ধুই লৈ এতিয়া ডাঠাখিনি বহাই দিবৰ কাৰণে কেৰাহীটো পাতি দিছোঁ। এইখিনি হৈছে ডাঠা। এতিয়া মই ইয়াতে দিম পিঁয়াজ, ডালচেনি আৰু লং আৰু ইলাচি, লগতে তেজপাত। মোৰ কেৰাহীটো গৰম হৈছে, মই দি দিছোঁ তেল। আৰু এতিয়া মই এইখিনি পিঁয়াজ, লং, ইলাচি, ডালচেনি আৰু তেজপাত দি দিম। আৰু মই ডাঠাটো বনাম বিলাহীৰে, সেইটো কাৰণে বিলাহীকেইটা ধুই লৈছোঁ ভালদৰে। মই এতিয়া পিঁয়াজ এই মছলাখিনি ফ্ৰাই কৰি লৈছোঁ, আৰু লগতে আদা নহৰু পেষ্ট অলপ দি দিছোঁ। এইখিনি এতিয়া কম অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত অকণমান দিছোঁ চেনি। কোৱা শুনিছিলোঁ আৰু চেনি দিলে বোলে সোনকালে সিজে আৰু লগতে কালাৰটোও ভাল হয়, সেইটো কাৰণে মই অকণমান চেনি দি লৈছোঁ। আৰু মই এতিয়া ডাঠাখিনি বহাই দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ঢাকনিখন আৰু মই এতিয়া কাটি ল'ম বিলাহীকেইটা। বিলাহীৰ গুটিকেইটা মই নিদিওঁ, গুটিকেইটা এক্সট্ৰাকৈ ওলাই লৈ সৰু সৰু কৰি বিলাহীকেইটা কাটি লৈছোঁ। আৰু মই এইফালে আন এটা কেৰাহী বহাই দিছোঁ। মাছ আছিলে, মাছকেইটা ফ্ৰাই কৰি লওঁ। মই মাছৰ তৰকাৰী বনাম বুলি ভাবিছোঁ। দাইলনো আৰু কিমান খাম, সেইটো কাৰণে আজি দাইল নাখাওঁ, মাছৰ তৰকাৰী বনাম বুলিয়ে ভাবিছোঁ। মাছকেইটাত হালধি নিমখ সানি লৈছোঁ। আৰু তাৰ মাজতে মই ডাঠাখিনিও চাই আছোঁ, ডাঠাখিনি এতিয়ালৈ হোৱা নাই। আৰু ডাঠাখিনিত মই এতিয়া কাটি লোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি আকৌ ঢাকনিখন মাৰি দিওঁ। আৰু অকণমান জিৰা, গৰম মছলা, ধনিয়া পাউডাৰ, নিমখ চব দি দিওঁ। আৰু ডাঠাখিনি এতিয়া এইখিনি মিহলাই ঢাকনিখন আকৌ মাৰি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি ল'ম মাছকেইটা। মাছকেইটা ফ্ৰাই কৰিবৰ কাৰণে মই তেল দি লৈছোঁ। ভালদৰে গৰম হৈ গৈছে কেৰাহীটো। আৰু মাছকেইটা মই বহাই দিলোঁ। আৰু এটা মাছ থাকি গ'ল, 5টা মাছ আছিলে, 4টাহে আতিলে।
আৰু মই আহি আছোঁ এতিয়া ঘৰৰ ধনিয়া নিব। ঘৰতে টাবত খেতি কৰিছিলোঁ ধনিয়াৰ। এতিয়ালৈ ধনিয়া কিনাই নাই, এইকণ আছে আৰু ধনিয়া। এতিয়া মাছৰ তৰকাৰী দিবৰ কাৰণে মই ধনিয়া ছিঙিলোঁ। আৰু মই বনাম এতিয়া মাছৰ তৰকাৰী। তাৰ কাৰণে মই আলু দীঘল দীঘলকৈ কাটি লৈছোঁ। এইফালে পিঁয়াজ, বিলাহী, দালচেনি, লং, ইলাচি, তেজপাত লৈ লৈছোঁ। তেল আছিলে অকণমান, তথাপিও অলপ তেল দি দিছোঁ। এতিয়া মই প্ৰথমতে দিলোঁ লং, ইলাচি, তেজপাত আৰু দালচেনিখিনি। আৰু এতিয়া মই দি দিম পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ অলপ। এতিয়া মই ইয়াতে দি দিম বিলাহীখিনি, আদা নহৰু গোটেইখিনি মিলাই দি দিলোঁ আৰু সেইখিনি ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। আলুখিনি দি ল'লোঁ একেলগে। এতিয়া ভালদৰে এইখিনি মই ফ্ৰাই কৰি ল'ম আৰু মোৰ মাছৰ তৰকাৰী হৈ গ'ল। এইফালে এতিয়া মই ইহঁতক গা পা ধুৱাই আনিলোঁ। গা ধুৱাই আনি এতিয়া আমাৰ টুকটুকক গাখীৰ দিছোঁ। পুতপুতকো অলপ গাখীৰ দিলোঁ। তাইক খুৱাই উঠিলোঁ গাখীৰখিনি। এতিয়া এই গাখীৰে আৰু বিস্কুটে দিছোঁ। খুৱাই মেলি এতিয়া খুৱাই দিম আৰু ইহঁতক। আৰু আমাৰ এইজনীয়ে বনাইছে ৰীল। গতিকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব। আৰু ইহঁত দুজনী ৰীল চিল বনাই এতিয়া ধুনীয়াকৈ শুই গ'ল। আৰু সন্ধিয়া বাপেক আহি পোৱাৰ পিছত খাই বৈ এতিয়া এনেকৈ। আৰু আজিলৈ বাই বাই।